এয়া কলং নৈ আমাৰ ঘৰৰ সন্মুখেৰেই বৈ গৈছে। আজি আমাৰ ৰেচিপিত এই কলং নদীৰ বেছি ডাঙৰ নহয়, 1 কেজি 200 গ্ৰাম ওজনৰ এটা চিতলৰ ৰেচিপি। এয়া কলঙৰ চিতল মাছ জাষ্ট অকণমান কাটি লৈছোঁ। এতিয়া ইয়াত পিচ পিচ কৰা হ'ব। বেছি ডাঙৰ নহয়, 1 কেজি 200 গ্ৰাম। ঘৰৰ ভাত কেৰেলা বহুত লাগিছে। আজি আমি বনাম সৰিয়হ আৰু চিতল মাছ আৰু ঘৰৰে ভাত কেৰেলা ভাজি। এয়া সৰিয়হ আৰু শুকান জলকীয়া, তাতে ইয়াক পিচি ল'ম। এয়া জুই জ্বলাই দিলোঁ, জুই লাগি গ'ল। কেৰাহী বহাই দিম। আজি ৰেচিপি আমি ক'লোৱে সৰিয়হ আৰু চিতল মাছ, কলং নদীৰ চিতল মাছ, লগতে আমাৰ দেখিছে ঘৰৰ বাৰীৰ পৰা ছিঙি আনিছোঁ ভাত কেৰেলা ভাজি। গতিকে আমাৰ এই গোটেই প্ৰস্তুতিটো প্ৰণালীটোত আমাক কি লাগিব মই কৈ দিছোঁ। এই চিতল মাছ 5 পিচ ইয়াতে কাটি ৰাখিছোঁ ধুনীয়াকৈ। এয়া পিঁয়াজ পেষ্ট, এয়া সৰিয়হ পেষ্ট কৰি লৈছোঁ, ইয়াতে আপোনাৰ এইটো বিলাহী পেষ্ট, এইটো শুকান জলকীয়া, আদা নহৰু আৰু কেঁচা জলকীয়া মিক্স কৰি পেষ্ট কৰি লোৱা হৈছে। এয়া নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি, গোটা জিৰা, হালধি, তেল, কেঁচা জলকীয়া। গতিকে এইখিনি দেখাই লৈছোঁ। সকলোৱে এনেদৰে যোগাৰ কৰি ল'ব বনোৱাৰ আগতে বস্তুখিনি। মাছ বেছি ভাজিব নালাগে। এয়া ঘৰৰ পটল, বেছি ডাঙৰ হোৱা নাই, লাগিছে তথাপিও 15-20টামান। পিঁয়াজ বটাখিনি ভাজি লওঁ। ভাজা হ'লে তাৰপিছত জলকীয়া, আদা, নহৰু পেষ্ট। এইখিনি অলপ ভাজা হৈ লওক, তাৰপিছত টমেটো পেষ্টখিনি দি দিম। এতিয়া টমেটো পেষ্টখিনি দি দিম। এতিয়া
মিনিট আমি এইখিনি ভাজি ল'লোঁ ভালকৈ। এতিয়া আমি সৰিয়হ বটাখিনি দি দিম। লগতে নিমখ হালধিও দি দিম। তেনেকৈ আমি এতিয়া 10 মিনিট ভাজি ল'ম। এতিয়া আমাৰ 10-12 মিনিট ভজাৰ পিছত এতিয়া গৰম পানী দি দিম। এতিয়া মাছখিনি দি দিম। এতিয়া 5 মিনিটৰ কাৰণে ঢাকি দিম। গ্ৰেভিটো প্ৰায় হৈয়ে গৈছে আমাৰ। এতিয়া কেইটামান জলকীয়া দি দিম। এতিয়া অলপ ঢাকি দিম। গ্ৰেভিটো এতিয়া হৈ গৈছে আমাৰ। এয়া হৈ গ'ল সৰিয়হ চিতল মাছ। কালাৰটো বৰ ধুনীয়া আহিছে। আপোনালোকে এবাৰ ঘৰতে ট্ৰাই কৰি চাব। এয়া আমি চিতল মাছ আৰু সৰিয়হ, ইমান ভোক লাগিছে, খাব ওলাইছোঁ। আপোনালোকে ৰেচিপিটো ফ'ল' কৰিব, ফ'ল' কৰি বনাই খাবলৈ চেষ্টা কৰিব আৰু কেনেকুৱা হয় জনাব। দেখিয়ে ভাল লাগিছে। লগতে আমাৰ ঘৰৰ ভাতকেৰেলা ভাজি, প্ৰথমতে ভাতকেৰেলা ভাজি, এইটো আৰু ঘৰৰ ভাতকেৰেলা ক'বই নালাগে। আমি এতিয়া চিতল মাছ ট্ৰাই কৰিম। বৰ ধুনীয়া হৈছে কালাৰটো। গতিকে খায়ে গৈছোঁ। পৰৱৰ্তী ভিডিঅ'লৈকে অপেক্ষা কৰক। ইয়াতকৈ ভাল ৰেচিপি লৈ আহি আছোঁ।